হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ মই মানে তামাম বাম্পাৰ ফালি দিম আজি ৰাতিপুৱাই প্ৰথমতে ভিউ চাওক। আমাৰ ইয়াত মানে গোটেই কুঁৱলী পৰি আছে আৰু কি মজা, মানে ৰাতিপুৱাৰ পৰিৱেশটো মজা লাগে। আৰু আজি গৈ আছোঁ শুনক, এখন মোৰ চাইকেল লৈ লৈছোঁ বেগ, আৰু আজি যাম যোৰহাট চাইকেলেৰে, ঘৰৰ পৰা আজি যোৰহাট। আৰু আজিৰ ব্লগটো ভালেমান ধামাকা হ'ব আৰু ইণ্টাৰেষ্টিং হ'ব, তো ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ইণ্টাৰেষ্টটো পাব। আৰু মানে যিহেতু গৈ আছোঁ চাইকেলত, আৰু 50 ইয়াৰ পৰা 50 আহোঁতে 50 100 কিলোমিটাৰ আজি চাইকেল মাৰিম, আৰু কিমান সময় লাগে চাম, আৰু তাত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম কিছুমান। এনেই আৰু জাষ্ট আজি মন গৈছে আৰু চাইকেল মাৰিব, জাষ্ট সেয়াই আজি হ'ব। আৰু চাওঁ কিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু লগতে আজি এটা কথা, বাদ দিয়ক, বলক সেইফালে কম। বাকী একদম পূৰা গাঁতে গাঁত ৰাস্তা, বৰ বেয়া ৰাস্তা এইটো। আহি পালোঁ ৰাষ্ট্ৰীয় ঘাইপথ। এইখন ৰাস্তা বনাই আছে, ফৰলেন হ'বতো, ৰাস্তা বনাই আছে। আৰু বেয়া জেগাত ফচিলোঁ, বেয়া ৰাস্তা, একদম বেয়া ৰাস্তা। অ' মাই গড, ৱাও, কিমান মজা ৰাস্তা বনাইছে চাওক। এইটো কিবা ঢালাইহে, মজা। মানে মেইন ৰোডত চাইকেল চলাৰ ফিল্ডটোৱে বেলেগ, আৰু একদম ফিল্ডটোৱে বেলেগ। মানে কি ক'ম আৰু, মজা লাগিছে মানে, আৰু মজা লাগিছে। আজি চাইকেল মাৰি 2020ক বিদায় দিলোঁ। আজি 2020 চন বিদায়, আৰু 2020টো চব চেছ কৰি দিলে। কৰোণা মহামাৰী হ'ল, লকডাউন হ'ল, মানুহৰ কিমান কষ্ট হ'ল। তো ইয়াৰ পৰা 2020 বাই বাই। আৰু এনেকৈ চাইকেল চলাই গৈ পামগৈ যোৰহাট ডিষ্ট্ৰিক্ট। গোলাঘাটৰ পৰা যোৰহাট গৈ পাম যোৰহাট ডিষ্ট্ৰিক্ট। আৰু মানে ভালেমান আহি পালোঁ, এতিয়া প্ৰায় দেৰগাঁও পাৰ হৈ আহিলোঁ। আকৌ যাব লাগিব, কিমান আহিলোঁ নাজানো, এতিয়া কোন জেগা পালোঁ নাজানো। পিছে দেৰগাঁও পাৰ হৈ আহিছোঁ, আৰু এতিয়া দেৰগাঁও পাৰ হৈ আহিছোঁ। এইখিনিত চাব পাৰে, পূৰা গাড়ী একদম বাম্পাৰ হৈ আহিছে, মানে ৰাতিপুৱা চাইকেল চলাৰ মজাই বেলেগ। আহক আপোনালোকক, চাইকেল চলাওক, সুস্থ হৈ থাকক, মজা পাব। কি ক'ম আৰু, ভালেমান আলটি একচাৰে গাড়ী আহিছে। বাহ, এইখন চাব পাৰে, গাড়ী আহিছে। মজা পাম আৰু যোৰহাট বেছি দূৰ নাই। মহন্ধা পাম, মহন্ধা কলাক্ষেত্ৰ পাম, তাৰপিছত গৈ পাম যোৰহাট। গৈ আছোঁ, বলক। চাইকেল মাৰিছোঁ, আপোনালোকেও চাইকেল মাৰক আৰু সুস্থ হৈ থাকক। গাড়ী আহিছে, ভয় লাগিছে। অকণমান ছুটি হ'ব, যিহেতু চাইকেল মাৰি গৈ আছোঁ। আৰু বৰ বিশেষ একো দেখুৱাবলগীয়া নাইতো, জাষ্ট চাইকেল চলাইছোঁ। 2020ক বিদায় দিছোঁ খুব ভাল ধৰণে, আৰু দেখাব চেষ্টা কৰিছোঁ আৰু ৰাস্তা গাড়ী। বলক, আৰু কি আছে দেখাম আগফালে। আৰু এটা হাতে চাইকেল চলাই গৈছোঁ, বহুতখিনি আছে, বহুত দূৰ আছে মানে, তো বলক।
চাওক আজি মোৰ লগত কোনো নাই মানে কি কাৰণে মানে ৰোড ছাইড হয় আৰু অলপ ৰিক্সৰ কথা আছে সেইকাৰণে লগত কোনো নাই সেইবাবে নানিলোঁ কাকো আৰু ভয় লাগে পৰিব ভয় লাগে সেইটো কাৰণে কাকো অনা নাই অকলে আহিছোঁ অকলে ভালেই লাগিছে বেয়া লগা নাই তথাপিও ভাল লাগিছে আৰু চাইকেল চলাই মজা লাগিছে আৰু সেইকাৰণে নানিলোঁ আৰু কাকোৰ লগত মানে অলপ ৰিক্সৰ কথা আছে মোৰ ঘূৰাই পৰিব ভয় লাগে আৰু সেইকাৰণে নানিলোঁ মজা লাগিছে চাইকেল চলাই একদম তামাম ফালি দিছোঁ আজি গয়িং টু যোৰহাট ফালি দিম আজি মোৰ পুৰা জোচ ফালি মবন্ধা তিনিআলি কলাক্ষেত্ৰ যিটো কলাক্ষেত্ৰ হয় স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ তো জাষ্ট বাহিৰৰ পৰা অকণমান দেখাই দিব চেষ্টা কৰিছোঁ এই নেক্সট ভিডিঅ'ত পাব যিহেতু আজি মই বেলেগ তলামৰা সোমাবতো নোৱাৰি কোনো নাই জাষ্ট বাহিৰৰ পৰা দেখাব চেষ্টা কৰিলোঁ অকণমান এয়াই আছিল আহি পালোঁ নিশ্চয় দেখিলে আৰু গৈ আছোঁ যোৰহাট পামেই আৰু বেছি দূৰ নাই ফাইনেলি আহি পালোঁ যোৰহাট আৰু অকণমান ইয়াৰ পৰা 10-12 কিলোমিটাৰ হ'ব আৰু পানী চানী বটল কিনিলোঁ আৰু পানী অকণ খাওঁ আৰু চানী খাই হ'ল আৰু এতিয়া যাওঁ তো ককাকো বাই বাই দিম আৰু তো ককা আহিছোঁ দেই বাই বাই ককাকো বাই বাই দিলোঁ তো এতিয়া গৈ আছোঁ বেগ চেগ ল'লোঁ পানী চানী ধন্যবাদ দিব লাগিব বহুত দূৰ লৈ আহিছোঁ মোক তো ফাইনেলি আহি পালোঁ যোৰহাট ডিষ্ট্ৰিক্ট বৰুৱা চাৰিআলি আহি পালোঁ আৰু দাদাজনক লগ পালোঁ দাদাজনে দাদাৰ ৰুমলৈ লৈ গৈ আছে আজি অলপ ফুৰোঁ তাতে অকণমান দেৰি বহিম আৰু চাম দাদা কি কাম কৰে তাতে অকণমান চাম আৰু আহি পালোঁ দাদা কাম কৰা ঠাই এইখন চাব পাৰে পুৰা ছুপাৰ বাম্পাৰ বিল্ডিং হয় নিউ পাৰ্ক যোৰহাট আহিব তামাম মজা পাব আৰু বহুত আছে দেখাবলৈ দেখাম আৰু প্ৰায়খিনি হৈ আহিছে তো দেখাব চেষ্টা কৰিম আৰু ভাগৰো লাগিছে বহুত দূৰ চাইকেল মাৰি আহিলোঁ তো বাকীখিনি পিছত দেখাম প্ৰথমতে কিবা এটা খাই আহোঁ আৰু দেখাম পিছত ভোক লাগিছে বাৰু বহুত দূৰ আহিছোঁ পেটে কৈছে আৰু কিবা এটা খাই লওঁ তো ইয়াত বহুত ওপৰ আছে দেখাম মজা লাগিব তামাম খাম চিকেন পোলাও পুৰা পোলাও চিকেন পোলাও খাই লওঁ দেখাই আছোঁ আমি হোটেলৰ পৰা খাই বৈ আহিলোঁ দাদাৰ ৰুমত আৰু দাদাৰ ৰুমত অকণমান আৰাম কৰোঁ দাদা টিভি লগাই দিছে অকণমান চাম আৰু দাদাৰ ৰুমত আছোঁ মানে মজা বনাইছে ৰুমটো একদম এইখন বিবাহ ভৱন আপুনি যদি আহে বিয়া পাতিবলৈ ইয়াত আহিব ইয়াতে ভাড়া ল'ব আৰু এইখন হৈছে বিবাহ ভৱন যিহেতু এতিয়া ডেক'ৰেশ্যনটো দিয়া নাই জাষ্ট চিম্পুলকৈ এতিয়া চকীখন ৰখা আছে মজাকৈ এতিয়া ডেক'ৰেশ্যন কৰাটো মজা লাগে ওপৰৰ পৰা অকণমান ভিউ দেখাই দিছোঁ আপোনালোকক ৰ'ব গোটেইখনতে অকল বিল্ডিঙে আছে বাহ জীৱনত প্ৰথমবাৰ দেখিছোঁ ইমান বিল্ডিং যোৰহাটত বাপৰে বাপ কি জুবিন দা আহিছে ন এইখন হোটেলত জুবিন দা আমাৰ অসমৰ জনপ্ৰিয় মানে জুবিন দা ক'লে আৰু পাগল মই জুবিন দা আহিছে এখন হোটেলত প্ৰথম যোৰহাট আহিলে এখন হোটেলত আহে আৰু ইয়াতে থাকে এইখন হোটেলত জাষ্ট এইটো খানা খোৱা ৰুম হয় বিবাহ ভৱন তাত বিয়া চিয়া হোৱাৰ পিছত ইয়াত এইটো খানা খোৱা ৰুম হয় আৰু
হোটেলকেইখন আৰু ভালটি ক'ব গ'লে আৰু মজা জাষ্ট আহিছিলোঁ দেখুৱাই দিছোঁ আপোনালোকক আৰু দাদাজনো আছে লগত ৰুমত দৰা কইনা থাকে অকণমান ময়ো বাগৰি দিম এই ঘৰত দৰা কইনা থাকে আজি আৰু মই দৰা হৈছোঁ দেই কইনা নাই লগত কইনাও আহিব এইখনে হৈছে হোটেল নিউ পাৰ্ক যোৰহাটৰ জুবিন দা আহিলে ইয়াতে থাকে ঘূৰিলোঁ ফুৰিলোঁ আৰু দাদাৰ লগত আহিলেও ঘূৰিলোঁ তাৰপিছত দাদাকো বাই বাই কৈছোঁ দাদাকো ধন্যবাদ দাদা মোক সময় দিলে দাদা কাম এৰি অলপ মোক সময় দিলে তাৰপিছত যাওঁ বোলো ঘৰলৈ উভতি গৈ আছোঁ ঘৰলৈ যোৰহাটৰ পৰা একদম পুৰা কি ক'ম আৰু চাইকেল মাৰি মজা লাগিলে পাম আৰু ঘৰত গৈ পাম অলপ বিষ কৰিছে ভৰিকেইটা নকৰা নহয় তো পাম আৰু গৈ অলপ তো চাইকেল মাৰিব লাগে আপোনালোকেও মাৰক চাইকেল চলাওক সুস্থ হৈ থাকক আৰু ভাল পাব সুস্থ হৈ থাকিবলৈ আহি পালোঁ ঘৰ আৰু অকণমান আছে গৈ পাম আৰু যোৰহাটৰ পৰা আহি পাইছোঁ আৰু 100 কিলোমিটাৰ কমপ্লিট হ'ল আজি আৰু মোৰ ফালৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালবৰ্গক নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু থেংক ইউ বাই বাই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি এই চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই বাই